Welcome everyone. Today I will going to discuss some important MCQ related to Assam history. So I think this video will be helpful your preparation. আৰু যথেষ্ট মানে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট মানে হেল্পফুল হ'ব এই ভিডিঅ'টো এই চিৰিজটো তো টেষ্ট চিৰিজ আমি লৈ আহিছোঁ প্ৰায় MCQ ডিছকাশ্যন আৰু অকল যে MCQ ডিছকাশ্যন হ'ব ইয়াত সেয়াই নহয় MCQ উইথ এক্সপ্লেনেশ্যন আমি ইয়াত আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ লৈ আহিছোঁ তো ডেফিনেটলি আমি 160টা আমি কুৱেশ্যনছ আমি কৈছোঁ এইটো ভিডিঅ'ত 160টা কুৱেশ্যনছ আমি আছাম হিষ্ট্ৰীৰ ওপৰত ডিছকাশ্যন কৰিম আৰু এই 160টাৰ ভিতৰতে আমি যিহেতু আনুষংগিক দিশসমূহ ডিছকাশ্যন কৰি গৈছোঁ যি ধৰণে প্ৰথম কুৱেশ্যন চাপ'জ চুকাফাৰ বিষয়ে আছে চুকাফাৰ সকলোবিলাক পইণ্ট আমি ডিছকাশ্যন কৰাৰ চেষ্টা কৰিছোঁ তো ডেফিনেটলি কেৱল 160 কুৱেশ্যনে হৈ নাথাকে পইণ্ট ৱাইজ আপোনালোকে লিখি ৰাখিব তো পইণ্ট ৱাইজ লিখি ৰাখিলে ডেফিনেটলি বহুখিনি পইণ্টে আপোনালোকৰ ওলাই যাব তো ডেফিনেটলি হেল্পফুল হ'বই হ'ব যদি ভিডিঅ'টো আপোনালোকে ভাল পায় নিশ্চয় ভিডিঅ'টো আপোনালোকে লাইক কৰিব ঠিক আছে ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকে ইয়াৰ লগতে আমাৰ ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত যে ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে আৰু সিমানেই তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে আশা কৰোঁ আপোনালোকৰ কোঅপাৰেশ্যন আমাৰ লগত সদায় থাকিব তো ঠিক আছে তো কুৱেশ্যন নম্বৰ 16লৈ যাওঁ যিহেতু যোৱাটো ভিডিঅ'ত আমি 1ৰ পৰা কুৱেশ্যন নম্বৰ 15লৈকে ডিছকাশ্যন কৰিছোঁ হয়নে তো আজি কুৱেশ্যন নম্বৰ 16টো আমি আলোচনা কৰিম তো তাত কি আছে চাওকচোন 1546 খ্ৰীষ্টাব্দৰ প্ৰথম আহোম কোচ যুদ্ধ কোন ৰজাৰ শাসনকাল হৈছিল 1546 খ্ৰীষ্টাব্দৰ প্ৰথম যিখন আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিলে সেই যুদ্ধখন কোন ৰজাৰ দিনত হৈছিল ইয়াৰ উত্তৰটো সেইটোৱে বিচাৰিছে আৰু ইয়াত অপশ্যন আছে চুমুং অপশ্যন এত আছে চুমুং অপশ্যন বিত আছে ৰুদ্ৰসিংহ অপশ্যন চিত আছে শুক্লেংমুং আৰু অপশ্যন ডিত আছে চুডাংফা তো চুমুঙৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ কোনো এটা পইণ্ট ৰৈ যোৱা নাই দিহিঙীয়া ৰজাৰ বিখ্যাত চুমুঙৰ কথা খুব সুন্দৰভাৱে আমি প্ৰথমটো ভিডিঅ'তে আলোচনা কৰিছোঁ শুক্লেংমুং গড়গড়ীয়া ৰঙা ৰজা হিচাপে পৰিচিত গড়গড়ীয়া ৰজাৰ বিষয়ে আমি পঢ়িছোঁ নহয় জানো ৰুদ্ৰসিংহৰ বিষয়ে আমি এতিয়ালৈকে পঢ়া নাই পৰৱৰ্তী সময়ত ৰুদ্ৰসিংহৰ বিষয়ে পঢ়িম যিহেতু ৰুদ্ৰসিংহ পৰৱৰ্তী সময়তহে আহিছিলে নহয় জানো তাৰপিছত আহিলে চুডাংফা বামুণী কোঁৱৰ ৰূপে খ্যাত চুডাংফাৰ বিষয়ে আমি বহুখিনি তথ্য পঢ়িছোঁ হয়নে তো ঠিক আছে তো ইয়াত আচলতে কথাটো কি হ'ল আহোম আৰু কোচৰ প্ৰথমখন যুদ্ধ কোনজন আহোম ৰজাৰ দিনত 1546ত হৈছিলে তো 1546ত আহোম আৰু কোচৰ যুদ্ধখন শুক্লেংমুং অৰ্থাৎ গড়গড়ীয়া ৰজাৰ দিনত হৈছিলে আৰু এই গড়গড়ীয়া ৰজাই কি কৰিছিলে উজনি অসমৰ বিখ্যাত আলি নগা আলিটো তেওঁৰ দিনতে নিৰ্মাণ কৰা হৈছিলে তো ডেফিনেটলি ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 70ত কি লৈ আহিছোঁ চাওক চুডাংফা শাসনকালত প্ৰথম আহোম কমতাৰ মাজৰ সশস্ত্ৰ যুঁজৰ পাছত শান্তি চুক্তিমতে আহোমক দিয়া কমতা ৰাজকুমাৰীগৰাকীৰ নাম কি আছে হয়নে তো কি সুধিব বিচাৰিছে ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ যে আনুষংগিক বিষয় আলোচনা কৰোঁতে ডেছক্ৰিপশ্যন আমি যেতিয়া আলোচনা কৰিছিলোঁ এটা কুৱেশ্যনছৰ বিষয়ে আলোচনা কৰাৰ পাছত যিখিনি আমি আলোচনা কৰিছিলোঁ মই কৈ আহিছোঁ সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি থ'বই থ'ব তো ইয়াত কি কৰিলে চুডাংফাৰ শাসনকালত চুডাংফাৰ অৰ্থাৎ বামুণী কোঁৱৰৰ শাসনকালত কি হৈছিলে আহোম আৰু কমতাৰ মাজত যি সশস্ত্ৰ যুঁজ হৈছিলে হয়নে সশস্ত্ৰ যুঁজ হৈছিলে তেওঁৰ সেই ৰাজকুমাৰীগৰাকীৰ নাম কি আছিলে ইতিমধ্যে যিসকলে পূৰ্বৱৰ্তী ভিডিঅ'টো চাইছে বহুতে হয়তো গম পাইছেই মই কৈছোঁৱে কিছুমান কুৱেশ্যনৰ ছেটিঙত অলপমান খেলি মেলিও আছে যিখিনি মই শুধৰাই যাম গতিকে কোনো প্ৰব্লেম নাই আৰু যেতিয়া ভুলকৈ আপোনালোকে পঢ়িব তেতিয়া আপোনালোকৰ মনলৈ শুদ্ধটো অহাটোহে আচলতে আপোনালোকে নিজক ভাবিব পাৰে যে মোৰ বেটাৰ প্ৰিপেৰেশ্যন হৈছে যে মোৰ এইটো বিষয়ৰ ওপৰত মোৰ যিখিনি নলেজ থাকিব লাগে সেইখিনি পূৰা ভাল আছে তো ডেফিনেটলি এই কুৱেশ্যনছটো যিসকলে পঢ়িছে সেইসকলৰ নিশ্চয়কৈ চকুত পৰিছে যে চুডাংফা যাক আমি বামুণী কোঁৱৰ বুলি জানো হয়নে বামুণী কোঁৱৰ বুলি ডেফিনেটলি আমি চুডাংফাক জানো হয়নে কিন্তু চুডাংফাৰ চুডাংফাৰ শাসনকালত জানো হৈছিলে প্ৰথম আহোম আৰু কমতাৰ মাজৰ সশস্ত্ৰ যুদ্ধ ডেফিনেটলি নাই হোৱা কাৰ ৰাজত্বৰ কালত প্ৰথম হৈছিলে চুখাংফাৰ ৰাজত্বৰ কালত হৈছিলে হয়নে চুখাংফা আপোনালোকে লিখি ৰাখিব চুখাংফা ঠিক আছে চুখাংফাৰ ৰাজত্বৰ কালত হৈছিলে হয়নে সেইটো মনত ৰাখি থ'ব আৰু তেওঁ কন্যাগৰাকীৰ নাম কি আছিলে অপশ্যন এ উইথ কাৰেক্ট এনচাৰ অৰ্থাৎ ৰজনী বা ৰাগনী যোৱাটোৰ ভিতৰত ভাজনী বুলিও আছিলে বহুত কিতাপত আছিলে বহুত ধৰণে পোৱা যায় ডেফিনেটলি আপোনালোকে মনত ৰাখি থ'ব ৰজনী ভাজনী ৰগনী যি নহওক মাত্ৰ তেওঁ আছিলে প্ৰতাপধ্বজৰ কন্যা কমতা ৰজা প্ৰতাপধ্বজৰ কন্যা তো ঠিক আছে তো কুৱেশ্যন নম্বৰ 18টো আমি পালোহি তাত কি লিখা আছে প্ৰথমজন বৰপাত্ৰ গোহাঁই পদবীটো কোনে উলিয়াইছিলে আমি কৈছোঁৱে চুকমুঙে উলিয়াইছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই উলিয়াইছিলে চুকাফাই হয়নে মনত ৰৈছে সকলোৱে চুকাফাই প্ৰথম বৰগোহাঁই কোন আছিলে কাংগাল আৰু প্ৰথম বুঢ়াগোহাঁই আছিলে কিংগমাংগালুৰ আৰু চুমুঙৰ প্ৰথম বৰপাত্ৰ গোহাঁইজন কোন আছিলে আৰু প্ৰথম বৰপাত্ৰ গোহাঁইজন আছিলে কনচিং বৰপাত্ৰ গোহাঁই নহয় জানো আৰু চুমুঙৰ সেই কনচিং বৰপাত্ৰ গোহাঁই সম্পৰ্কত কি আছিলে তেওঁ সম্পৰ্কত ডেফিনেটলি ভগ্নী হ'ব নোৱাৰে ভাগিনী হ'ব নোৱাৰে মামা আছিলে সতীয়া ভাইক আছিলে অপশ্যন ডি কাৰেক্ট এনচাৰ অৰ্থাৎ চুমুঙৰ সতীয়া ভাইক আছিলে সেইটো মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19লৈ আমি যাম কুৱেশ্যন নম্বৰ 19ত আছে প্ৰথম আহোম আৰু তিপামৰ সংঘৰ্ষ কাৰ শাসনকালত হৈছিল অপশ্যন এ চুকাফাৰ বিষয়ে বহুত আলোচনা কৰিছোঁ আমি নহয় জানো চুকাফাই কি কৰিছিলে প্ৰতাপধ্বজৰ কমতা ৰজাৰ সৈতে যুদ্ধ কৰিছিলে কমতা ৰাজ্য আৰু ভাজনী নে ৰজনীক তেওঁ কি কৰিছিলে বিয়া কৰিছিলে প্ৰতাপধ্বজৰ কন্যা হয়নে মনত আছে চুংমুং দিহিঙীয়া ৰজাৰ ৰূপে খ্যাত চুংমুং দিহিং নদীৰ ওচৰত বকতা তেওঁ মাজনী পাতিছিলে মনত আছে চুডাংফা বামুণী কোঁৱৰ হয়নে বামুণী কোঁৱৰ ব্ৰাহ্মণ পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিলে হয়নে তো ৰাজেশ্বৰ সিংহৰ বিষয়ে আমি আলোচনা কৰা নাই ৰাজেশ্বৰ সিংহৰ বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম তো এতিয়া অপশ্যন এলিমিনেটৰ জৰিয়তে আমি এইটো কুৱেশ্যন কৰিব লাগিব তো আহোম আৰু তিপামৰ সংঘৰ্ষৰ বিষয়ে আমি আপোনালোকক পঢ়োৱা নাছিলোঁ হয়নে চুডাংফাৰ বিষয়ে আলোচনা কৰোঁতে বা চুমুঙৰ বিষয়ে আলোচনা কৰোঁতে বা চুখাম্ফাৰ বিষয়ে আলোচনা কৰোঁতে আমি আহোম আৰু তিপামৰ যুদ্ধৰ বিষয়ে ক'তো আলোচনা কৰাই নাই কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে ইয়াত ৰাজেশ্বৰ সিংহটো আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰোঁ কাৰণ আমি এইটো পঢ়ুৱাই নাই ঠিক আছে এলিমিনেট কৰি দিছোঁ তো ঠিক আছে তো এতিয়া কথাটো হ'ল চুডাংফাৰ দিনত আহোম আৰু তিপামৰ মাজত সংঘৰ্ষ প্ৰথম হৈছিলে ঠিক আছে অপশ্যন চি উইথ কাৰেক্ট এনচাৰ
পৰৱৰ্তী কুৱেশ্যন নম্বৰ 20 কোনজন আহোম স্বৰ্গদেৱে নিজকে মহাৰজা আৰু ৰাজৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধিৰে বিভূষিত কৰিছিল হয়নে তো কুৱেশ্যন নম্বৰ 20 কি কৈছে কোনজন আহোম ৰজাই আচলতে নিজকে মহাৰজা তথা ৰাজৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধিৰে নিজকে বিভূষিত কৰিছিলে হয়নে য'ত অপশ্যন এটা আছে চুমুঙৰ বিষয়ে বহুত আলোচনা কৰিলোঁ চুডাংফাৰ বিষয়ে আমি আলোচনা কৰা যথেষ্টখিনি হ'ল চুখাংফাৰ বিষয়ে আলোচনা কৰিছোঁ চুকাফাৰ বিষয়ে আমি বহুত আলোচনা কৰিলোঁ ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ চুডাংফাৰে কি কৈছিলে মহাৰাজ আৰু ৰাজৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধিৰে তেওঁ বিভূষিত হৈছিলে তেওঁ অভিষিক্ত হৈছিলে ঠিক আছে মনত ৰাখি দিব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 21 কি আছে চাওক আপোনালোকে ঠিক আছে অলপ খেলিমেলি হৈ গৈছে তো 21ত আছে কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশৰ আৰম্ভণি ঘটিছিল তো এইটো অপশ্যন চোৱাৰ কোনো প্ৰয়োজনেই নাই আই থিংক মই ভাবিছোঁ অপশ্যনকেইটাও হ'লেও আপোনালোকক দেখাই লৈছোঁ যিহেতু আমি এইটো বহুতবাৰ আলোচনা কৰিছোঁ নহয় জানো চাই লওঁ বাৰু অপশ্যনকেইটা তো অপশ্যনকেইটা কি আছে চুডাংফা আছে চুকলেংমুং আছে চুকাফা আছে চুখাংফা আছে আৰু শুদ্ধটো চুডাংফা হ'ব বামুণী কোঁৱৰ দিনতে হিন্দু ধৰ্মৰ কি হয় প্ৰথম প্ৰভাৱ পৰিছিলে চুংমুঙৰ দিনত হিন্দু ধৰ্ম প্ৰথম গ্ৰহণ কৰিছিলে হয়নে কুৱেশ্যন নম্বৰ 22 দিহিঙৰ ওচৰ স্বৰ্গৱালে কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিলে দিহিঙৰ ওচৰ বকতাত চুহুংমুঙে কৰিছিলে দিহিঙৰ ওচৰ স্বৰ্গৱালে কোনে কৰিছিলে চুডাংফাই কৰিছিলে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব কুৱেশ্যন নম্বৰ 22 অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 23 আমি যাম একেটা কুৱেশ্যনে সুধি দিলে দিহিঙৰ ওচৰ বকতালে কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিলে আলোচনা কৰিম জানো পূৰ্বৱৰ্তী কুৱেশ্যনটোতে আমি আলোচনা কৰি আহিছোঁ অপশ্যন এ আছে চুখুংফা অপশ্যন বি আছে চুডাংফা অপশ্যন চি আছে চুখাংফা অপশ্যন ডি আছে চুমুং আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ চুমুং ইজ দ্য কাৰেক্ট আনচাৰ হ'ব কুৱেশ্যন নম্বৰ 23 ঠিক আছে পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম সুধিছে গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছে তো গড়গাঁৱলৈ সলনি কৰা স্বৰ্গদেউজনৰ নাম কি আছিলে চুডাংফা নহয় তেওঁ কি কৰিছিলে দিহিঙৰ স্বৰ্গৱালে কৰিছিলে চুমুঙে কৰিছিলে চুমুঙে বকতালে কৰিছিলে চুমুং কেঞ্চেল চুকাফা ক'ত আছে চুকাফাই প্ৰথম ৰাজধানী কৰিছিলে ডেফিনেটলি চুকলেংমুং যাক আমি গড়গাঁও ৰজা বুলি জানো হয়নে তেওঁ কি কৰিছিলে গড়গাঁৱলৈ নিজৰ ৰাজধানী কি কৰিছিলে তেওঁ স্থানান্তৰিত কৰিছিলে বুলি আমাৰ আহোম হিষ্ট্ৰীত বা অসম হিষ্ট্ৰীত আমি এই বিষয়ে জানিবলৈ পাওঁ আৰু তেওঁ উজনি অসমৰ যিটো নগা আলি বিখ্যাত আলি আৰু নগা আলি তেওঁ নিৰ্মাণ কৰিছিলে তেওঁৰ দিনতে ঠিক আছে পৰৱৰ্তী কুৱেশ্যনলৈ যাওঁ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 25ত আছে কোনজন আহোম স্বৰ্গদেৱে প্ৰথম প্ৰজাক বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজত সমানে ভাগ কৰিছিলে কিমান বাৰ আলোচনা কৰিলোঁ চুকাফাৰ বিষয়ে হয়নে ঠিক আছে তো ইয়াত আচলতে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দিয়া আছে দুইটা আচলতে চুকাফাই কি কৰিছিলে ষ্টাৰ্ট কৰিছিলে বাট ইয়াত কুৱেশ্যনটো অলপ বেলেগ ধৰণৰ আছে কোনজন আহোম স্বৰ্গদেৱে আহোম প্ৰজাক সমানে ভাগ কৰিছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী তো ইয়াৰ শুদ্ধটো চুডাংফা নহয় চুকলেংমুঙো নহয় চুমুঙো নহয় আৰু শুদ্ধটো হ'বলৈ গৈছে চুবিনভা তো ঠিক আছে এইটো মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 26 কুলধৰ চলিহা অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল হয় কুলধৰ চলিহা অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি 1921 প্ৰথম সভাপতি আছিল হয়নে নহয় আৰু প্ৰথম সম্পাদক কোন আছিল সেই বিষয়ে ইয়াত সুধিছে অপশ্যন এত আছে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন বি আছে যতীন্দ্ৰনাথ দৰা অপশ্যন চিত আছে চন্দ্ৰকান্ত বৰুৱা অপশ্যন ডিত আছে তৰুণৰাম ফুকন তো দেশভক্ত তৰুণৰাম ফুকন ঠিক আছে দেশভক্ত তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈছে নবীন চন্দ্ৰ বৰদলৈ আছিলে প্ৰথম সম্পাদক ঠিক আছে কুৱেশ্যন নম্বৰ 27 আমি ডিছকাশ্যন কৰি আছোঁ নহয় জানো তাত আছে মাজুলী চুক্তিৰ বিষয়ে প্ৰায় আহি থাকে মাজুলী চুক্তি 1563 চনত হৈছিলে কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত স্বাক্ষৰিত হৈছিলে মাজুলী চুক্তি অপশ্যন এটা চুডাংফা অপশ্যন বি আছে চুং অপশ্যন চি আছে চুখাংফা আৰু অপশ্যন ডিত আছে চুখাংফা হয়নে তো অপশ্যন কুৱেশ্যন নম্বৰ 27 আনচাৰটো কি হ'ব মাজুলী চুক্তি কোনজন আহোম ৰজাৰ দিনত হৈছিলে ডেফিনেটলি কোচৰ লগত মাজুলী চুক্তি হৈছিলে আৰু কোচৰ নৰনাৰায়ণ আছিলে তো ইয়াৰ শুদ্ধটো হ'বলৈ গৈছে 1563 চনত আচলতে মাজুলী চুক্তি হৈছিলে আহোম আৰু কোচৰ মাজত আহোম ৰজা আছে চুখাংফা তো সেইটো আপোনালোকে মনত ৰাখি থ'ব তো কুৱেশ্যন নম্বৰ 28 আমি পালোঁগৈ তো তাত আছে প্ৰাচীন অসমত সুবৰ্ণপীঠ কোন ঠাইৰ মাজত আছিলে তো প্ৰাচীন অসমৰ সুবৰ্ণপীঠ কোন ঠাইৰ মাজত আছিলে সেইটো ইয়াত কুৱেশ্যন হয় তো কুৱেশ্যন নম্বৰ 28 অপশ্যন আছে ৰূপহী আৰু ভৰলী অপশ্যন বিত আছে সোণকোষৰ পৰা কৰ্দৈয়া আৰু অপশ্যন চিত আছে ডিক্ৰং আৰু ভৰলী আৰু অপশ্যন ডিত আছে বুঢ়ীদিহিং আৰু দিছাং তো ঠিক আছে আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ ৰূপহী আৰু ভৰলী ঠিক আছে পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম কুৱেশ্যন নম্বৰ 29 আমি যাম ঠিক আছে কুৱেশ্যন নম্বৰ 29 আছে প্ৰাগজ্যোতিষৰ প্ৰথম অনাৰ্য ৰজাজনক লোকবিশ্বাস মতে কি নামেৰে জনা গৈছিল প্ৰথমজন তেওঁ অনাৰ্য ৰজা আছিলে প্ৰাগজ্যোতিষৰ আৰু প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে ইয়াত সেইটোৱে সুধিব বিচাৰিছে কুৱেশ্যন নম্বৰ 29 আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ মহিৰংগ দানৱ ইজ দ্য ফাৰ্ষ্ট আনচাৰ মহিৰংগ দানৱে আছিলে প্ৰাগজ্যোতিষৰ প্ৰথমজন ৰজা ঠিক আছে তো কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন যিহেতু আমি 15টা কুৱেশ্যনকে ডিছকাশ্যন কৰি আছোঁ তো আপোনালোকৰ কোঅপাৰেশ্যন পালে ইয়াতে বেছিকৈ ডিছকাশ্যন কৰিম তো ডেফিনেটলি আমি নিশ্চিতভাৱে আমি যিখিনি লৈ আহিম বুলি কৈছোঁ সেইখিনিতো ডেফিনেটলি শেষ কৰিমেই ঠিক আছে কুৱেশ্যন নম্বৰ 30 কি দিয়া আছে চাওকচোন প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰা প্ৰাচীন অসমৰ নদীখনৰ নাম কি আছে কুৱেশ্যন নম্বৰ 30 সেইটো দিছে কৰ্দৈ আৰু হৰনিয়া আৰু ৰূপহী আছে সোণকোষ আছে ভৰলী আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ কৰ্দৈ আছিলে শুদ্ধ গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিঅ' ভাল পাইছে ভিডিঅ'টো লাইক ভিডিঅ' যিমান পাৰিছে শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ' চাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ সো মাচ ফৰ ৱাচিং সি ইউ ইন দ্য নেক্সট ভিডিঅ'